সুপ্ৰভাত সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। আজি আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখাবলৈ গৈ আছোঁ। দাদাহঁতে মানে ওপৰত কিবা এটা কাম কৰি আছে, দেখাবলৈ যাম। প্ৰথমতেই মই ৰাতিপুৱা উঠিলৈ ইয়াৰ লগত খেলি আছোঁ, মানে মোৰ ভতিজা হয়, মাজু দাদা ভাগৰ ল'ৰা। পূৰা খেলি আছে কেনেকৈ মোক একদম, মই ৰৈ থাকিলে মানে এনেকৈ ঠেলি দিয়ে দেই হাতখন। চাব দেই কেনেকৈ কয়, ভৰিটা কেনেকৈ মাৰিছে দিছে, এনেকুৱা ভৰি মাৰে নহয়। খেলি আছে, হাঁহি দিয়া অকণমান, হাঁহি দিয়া, এইপিনে এইপিনে এইপিনে, এইপিনে চাই দিয়া, এইপিনে চাই দিয়া, হাই কৈ দিয়া, হাই হাই। তো ব'লক আমি এতিয়া ওপৰলৈ যাওঁ, দাদাহঁতক চাহ দি থৈ আহোঁগৈ। দাদাহঁতে কাম কৰি আছে, ইয়াৰ লগত খেলি আছিলোঁ, আকৌ আহি খেলিমহি বাৰু দেই। মই দেউতাহঁতক চাহ দিওঁগৈ দেই, বাই বাই। তো এইফালে চলি আছে কাম, আমি চাবলৈ আহিছোঁ। কেইদিনমানৰ পিছতে চ'লাৰ পেনেল লগোৱা হ'ব। এয়া দাদা, ডাঙৰ দাদা, এইফালে মাজু দা কাম কৰি আছে পূৰা। চাহ লৈ আহিছোঁ সিহঁতৰ কাৰণে, ধন্যবাদ। খাই লোৱা তোমালোকে ধুনীয়াকৈ। ক'বলগীয়ানো কি আছে, আমি কামটো বৰ্তমান সমাপ্ত কৰিলোঁ। প্ৰায় এঘণ্টা যোৱা প্ৰচেষ্টাত আমি এই পকা কামটো সম্পূৰ্ণ কৰিলোঁ। ইয়াৰ পিছত আমাৰ আহিব ইয়াতে পেনেল, যিখন আমাৰ পেনেলখন ফিটিং হ'ব। এইটো আমি পিছবেলা এইটো কাম সম্পূৰ্ণ কৰিম। তাৰপিছত এইটো মানে চ'লাৰ পেনেল বুলি কয়। এইটো নেকি ইয়াতে 6খন পেনেল থাকিব। 6খন পেনেলৰ পৰা যিটো বিদ্যুৎ উৎপন্ন হ'ব, এইটো মানে এই গোটেই বিল্ডিংটোৰ কাৰণে চাফিচিয়েণ্ট। তাতকৈ ওপৰঞ্চি যদি হেৰি হয়, কনজাম্পশ্যন হয়, এইখিনি মানে আমি APDCLক আমি বিক্ৰী কৰিম। মাজদা কিবা কবি? মই কি ক'ম এতিয়া, গোটেইখিনি দাদাই ক'লেই বিষয়খিনি বুজাই। বাকী যেতিয়া চ'লাৰ লগোৱা হ'ব পেনেলখিনি, তেতিয়া মই যিখিনি কানেকশ্যন হয় কেনেকৈ কৰে সেইখিনি দেখুৱাম আৰু সকলো। ঠিক আছে। 2000 years later. এতিয়া চ'লাৰ পেনেলখন লগাবৰ কাৰণে মানুহ আহি গ'ল। এটি ঘৰৰ ভিতৰত আছিলে, চ'লাৰ পেনেলখন সুমিয়াই থোৱা আছিলে, 6খন পেনেল আছিলে। তো উলিয়াই আনিলে, ধুনীয়াকৈ ওপৰলৈ লৈ আনিলে। তাৰপিছতে এটি লগাবলৈ লৈ আনিছে। এই ক'লা টি চাৰ্ট পিন্ধাটো মোৰ সৰু মামাৰ ল'ৰা হয়, আৰু ইটো তাৰ লগৰ হয় নেকি, মই ভালকৈ গম নাপাওঁ। তাহাঁতিয়ে কামটো হাতত লৈছে, ধুনীয়াকৈ সিহঁতি এতিয়া লগাব। মই সম্পূৰ্ণ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ যদিও অকণমান কৰি থৈছিলোঁ, আপোনালোকে চাবচোন কেনেদৰে লগাইছে। $2,000 years later. তো এতিয়া কামটো কিমান আগবাঢ়িছে মই চাবলৈ আহিলোঁ। হৈছেগৈ প্ৰায়খিনি, দুপৰীয়া হৈ গ'লগৈ। ৰাতিপুৱা একদম সিহঁতি 8টামান বজাৰ পৰা লাগিছে, লাগি হৈছেগৈ আৰু 2খন লগাবলৈ আছে বোলে। 2খন তাত থৈ দিছে, 2খন লগাবলৈ আছে, চাই থাকিব আপোনালোকে। চ'লাৰ পেনেলখন লগোৱা আজি এসপ্তাহেই হ'ল, কিন্তু মই ভিডিঅ'টো দেখাব পৰা নাছিলোঁ সম্পূৰ্ণ হ'ল নে নাই, কিয়নো মোৰ এক্সাম চলি আছিলে। যিহেতু মই DLED 3rd ছেমিষ্টাৰত এইবাৰ পঢ়ি আছোঁ, তো মোৰ এক্সাম হৈ আছিলে, গতিকে মই দেখুৱাব পৰা নাছিলোঁ। ফাইনেলি সম্পূৰ্ণ হৈয়ে গ'ল। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবচোন। আৰু ইয়াত প্ৰায় 2 লাখ টকা খৰচ হৈছে এইখন লগাওঁতে। ফাইনেলি হৈ গ'ল। তো আপোনালোকে যদি বনাব খোজে তেনেহ'লে মই কণ্টেক্ট নাম্বাৰটো ডিছক্ৰিপশ্যনত নহ'বা ভিডিঅ'ৰ স্ক্ৰীণতে দি দিম। ভিডিঅ'টো চাই ভাল পালে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কমেণ্ট দিব, যাতে মই আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। আজি ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।